ইমান ক'লোঁ এইবোৰক, ইমান দুখীয়া ঘৰ ছোৱালী নানিবি বুলি, নাই নুশুনে, আনিহে আহিলে। নিজে চইচ কৰি আনিছে নহয়, যি হয় হওক, মোৰ একো ক'বলগীয়া নাই। পিছত দুখ হ'লে মানে সুখ হ'লে মানেও মোৰ একো তাত ক'বলগীয়া নাই। যি কৰে কৰি থাকিব, মোৰ কথা নুশুনিলে যেতিয়া মই একো ক'বলৈও দৰকাৰ নাই। ওচৰৰ কোনোবাই যদি সোধে বোৱাৰীজনী ঘৰ কেনেকুৱা বুলি, ক'বলৈকে লাজ লগা। একো নাই, জুপুৰি এটাত আছে। আমাৰেই নাই, আমাতকৈও নাই নহয়। যিমানে যি হ'লেও অকণমান ছোৱালীজনী ঘৰ ধনী হ'ব লাগে, যে পিছত বিপদ এটা হ'লে সহায় কৰিব পৰা হ'ব লাগে। নাই, আমাৰ এইবোৰ ক'লেও নুবুজে নহয়, একদম পলুৱাই লৈ আহিছে। মোৰ এতিয়া খঙে উঠি আছে, মই ইমানকৈ গুৰুত্ব দিয়া নাই নহয়। মা, তোমাৰনো কি হ'ল? ৰাতিপুৱা যে এনেকৈ মুখখন ফুলাই ঘূৰি ফুৰিছা। ফুলোৱা দিন পৰিছে আৰু ফুলা নে আৰু। কথাবোৰ অকণমান ডাইৰেক্ট ক'বাচোন মা, ভাল নালাগে এনেকৈ কাট মাৰি কথা ক'লে মানে। কাট মাৰি কোৱা নাই, বুজোতেহে ভুল কৰিছ। হ'ব দিয়া, পলুৱাই আনিলোঁ, সেইটোকে এতিয়া তুমি ধৰি থাকিব নালাগে নহয়। যোৱা, তাইকো মাতবোৰ এষাৰ দিয়াগৈ, তাই নহ'বা মনটোতে বেয়া পাই আছে নহয়। নাই, মই সেইবোৰ কাকো ভালৰি লগাই থাকিবলৈ নাই দেই। তহঁতি ভাল দেখিছ, তহঁতি কৰিছ, তহঁতিয়ে কৰি থাক। মই সেইবোৰ একো কৰি থাকিবলৈকে নাই দেই। মাতা নামাতা সেইটো তোমাৰ কথা, পিছত আকৌ তুমি নক'বা যে মই তাৰ ফলীয়া হৈ পিনে কথা কওঁ বুলি। আহিয়েই মাক পুতেকৰ মাজত বিহ ঢালিলেহি। এইক মই সুখৰ ভাত খুৱাম ৰহ। দুখীয়া ঘৰৰ ছোৱালী নহয়, দুদিনতে আহি তাই তেল পাতিছে। তাই তেল মই বাহিৰ কৰিম। অ' বাইদেউ, আপোনালোকৰ কথা এটা শুনিছোঁ, ল'ৰাটো ভাগৰ হয় নি? শুনিছা যদি হয় আৰু। তোমালোকৰ ইমান লোকৰ ঘৰৰ কথা ওলাই থাকিবলৈ দৰকাৰ নাই নহয়। ঘৰত কাম বন নাই নেকি বাৰু তোমালোকৰ এনেই? আইঅ, আপুনি যে এনেকৈ কৈছে, লাজ পাইছে নেকি এতিয়া? কেলে, দুখীয়া ঘৰৰ কাৰণে পচন্দ হোৱা নাই নেকি? ধনী ঘৰ হোৱাহেঁতেন কিজানি সি যৌতুক একাল দিলেহেঁতেন, আপোনাৰ চাগে ভাল লাগিলেহেঁতেন। এতিয়া দুখীয়া ঘৰৰ কাৰণে তেনেকৈ কৈছে নেকি? যৌতুক লোভ নকৰিব, চাব আকৌ জেললৈ যাব। মই সেইবোৰ যৌতুক চৌতুক একো বিচৰা নাই। খালি অকণমান ভাল ঘৰৰ ছোৱালীজনী পোৱাহেঁতেন ভাল লাগিলেহেঁতেন। একোৱে নাই, ইমান ভিকহু ঘৰৰ ছোৱালী এজনী আনিছে। তাকো বাপেকটোৱে বোলে সি খুজি মাগি খায় বুলি শুনিছোঁ। ঘৰৰ ওপৰত চালি এখনো নাই, তৰা গণি থাকিব পাৰে। আমাৰ সি জানো কি বুলি আনিছে, সিহে জানে। বাইদেউ, আপোনাক এটা কথা কওঁ, আপুনি বেয়া নাপাব। দুখীয়া বুলি তাইক এতিয়া কৈ নাথাকিব। ধনী ঘৰৰ যদিও কিন্তু আপোনাক নাচায় আকৌ বেমাৰত পৰি থাকিলে। দুখীয়া ঘৰজনীয়ে যিমান আপোনাক আলৌ পলৌকৈ ৰাখিব, ধনী ঘৰজনীয়ে আপোনাক কেতিয়াও নাচায়। হ'ব দিয়া, তুমি মোক ইমান কথা শিকাব নালাগে নহয়। য'লৈ আহিছিলা এতিয়া তলৈ যোৱাচোন। মোৰ মাথাটো এনেই গৰম হৈ আছে। তুমি মোক এতিয়া এই ভাষণ দিব নালাগে, যোৱা। বুজালেও নুবুজে ইমান অকৰুৱা মানুহ। আহিলোঁ হয় এতিয়া ইয়াৰ কথা মতে। এতিয়া মই ক'লেতো যাম, কিনো কৰিম নিচিনাহে লাগিছে। মায়েচোন এষাৰো ভালকৈ মতাই নাই। মোক যদি কিবা এটা বেয়া পাই আছে, কৈ দিলেও হয় মায়ে। এনেকৈ নমতা নকৰাকৈ থাকিলে মানে মোৰো বেয়া লাগে নহয়। কি হ'ল, এনেকৈ ভিতৰত সোমাই থাকিম বুলি ভাবিছা নেকি? বোৱাৰী হৈছা যেতিয়া কিছুমান কাম নিজে কৰিবলৈ শিকিব লাগে। চব কথা মই এতিয়া শিকাই কৰি থাকিব নোৱাৰোঁ নহয়। তুমি এতিয়া এখন ঘৰৰ বোৱাৰী হ'লাহি আৰু। মা, আপুনি ক'ত কি আছে অকণমান দেখাই কৰি দিয়ক। মইচোন ইয়াত একোৱেই চিনি নাপাওঁ, আৰু এওঁ নাই সুধিবলৈ। ঠিকেই কৈছা তুমি আকৌ তোমাৰ দেউতাৰ ঘৰত আকৌ একো পোৱা নাছিলা নহয়। ক'তনো জানিবা? আহা, মই তোমাক দেখুৱাই দিছোঁ। হাজাৰে হ'লেও তুমি আকৌ তোমাৰ দেউতাৰ ঘৰখনতকৈ এইখন ঘৰ ভাল পাইছা নহয়। অকণমান ভালকৈ ৰাখিবা। মা, আপুনি চব কথাতে মোৰ ঘৰখনক টানি কিয় কথা কৈ আছে? যি ক'ব লগা আছে মোকেই কওকচোন। মোৰ ঘৰখনক টানি আপুনি কথা নক'ব। যিমানে যি হ'লেও মই সেইখন ঘৰতে ডাঙৰ হৈ আহিছোঁ। বিয়া হোৱা কেইদিন হৈছিলে তোমাৰ? ইমান যে মুখে উত্তৰ দিবলৈ আহিছা। বিয়া হোৱা যিমান দিনেই নহওক লাগিলে, মই সত্য কথাটো কমেই। এইবোৰক একো এটা কথা ক'বই নোৱাৰি অ', মুখবোৰ ইমান চোকা। কি হ'লনো তোমালোক দুইজনী? বাবা, মই তোক এনে কোৱা নাছিলোঁ। চা, মই তাইক ভাল কথা এটা ক'লে তাই আকৌ মুখ পাতি কথা কয়। তই যে কেনেকুৱা ঘৰৰ ছোৱালী আনিলি নহয়। মা, আপুনি এতিয়া সজাই বঢ়াই কথা ক'ব নালাগে। আপুনিয়েতো কৈছিলে মোক দুখীয়া ঘৰৰ ছোৱালী আমুক তামুক। এতিয়া আপুনি যে উল্টা কথা কৈছে। মই হ'লে মাক একো কোৱা নাই দেই। যোৱাচোন যোৱা, তোমালোকৰ ক'ত কি কাম আছে তোমালোকে কৰাগৈ। মোক এনেই মাথাটো ইয়াত খাই নাথাকিবা দেই। হ'ব দে, তোকো চিনি পালোঁ আৰু। ইমান সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছোঁ, লাষ্টত গৈ তই ঘৈণীয় ফলীয়া হৈছ। ঠিক আছে দে, চাই ল'ম তহঁতক। মা, তুমিও যে নহয় আৰু কিনো সৰু কথাবিলাকতো লাগি থাকা নহয়। দিয়াচোন, তাই কিবা এটা ক'লে আৰু সৰু হৈ, তুমিনো ডাঙৰজনীয়েনো কি লাগি আছা, বাদ দিয়াচোন। নাই, চব কথা মই সৰুকৈ এৰি দিব নোৱাৰোঁ নহয়। ঠিক আছে, তহঁতি যদি মাৰজনীতকৈ যদি তহঁতি ওপৰ হ'বলৈ বিচাৰিছ, ময়ো আজিৰ পৰা চামহে আৰু। কাকো একো ক'বলৈ নাই। কিবা এটা ক'লেই যদি মই বেয়া, মই তেতিয়াহ'লে বেয়াই আৰু। দেখিছা নহয় মাজনী কেনেকুৱা, এনেকেই কথাবোৰ কৈ আছে অথনিৰ পৰা। যদি কিবা এটা তেওঁ মোক বেয়া পাই আছে, কৈ দিলেও হয়। মই বেয়া নাপাওঁ নহয়। কাট মাৰি কথা ক'লে মোৰ ভাল নালাগে, তুমি জানাই আৰু। হ'ব দিয়া, মা অলপমান খং উঠি আছে। তোমাক পলুৱাই অনা খংটো যোৱাই নাই। তুমি অকণমান মনে থাকিবাচোন। হ'ব বাৰু।
হ'ব বাৰু আমাৰ ঘৰত দুখীয়া খাবলৈ নথকা, কিন্তু আমাৰ ঘৰত কোনেও এনেকৈ কথা কোৱা অভ্যাস নাই। মা, আপোনাক কথা এটা ক'বলৈ আহিছিলোঁ। কি কথা আছিলে? আজি মা আহিম বুলি কৈছে। তোমালোকে কৰিবা, তোমালোকে খোৱাবা। মোকনো কি দৰকাৰ পৰিছে সুধিবলৈ? আপুনি ঘৰখনৰ মুৰব্বী হয় যেতিয়া আপোনাক কথাটো কৈছোঁ। নক'লেও ক'ব নহয় আকৌ, মোক নক'লে নিজে নিজে কৰে বুলি। সেইটো কাৰণে এতিয়া আপোনাক সুধি লৈছোঁ। মাৰাহঁতি আহিব এতিয়া। মই নাহিবলৈ ক'লে তেওঁলোক নাহিব জানো? আহিবই ন? সেইটো কাৰণে মোক সুধি কিবা লাভ আছে জানো? মা, মোৰ মাহঁতি ইয়াত খাবলৈ ববলৈ অহা নাই। মই কেনেকৈ আছোঁ, কি কৰিছোঁ, মোক চাবলৈ আহিছে। তাতো যদি আপোনাৰ প্ৰব্লেম হয়, নালাগে দিয়ক, আহিব, মই কৈ দিম তেওঁলোকক। কোৱাৰ পাছত আৰু এতিয়া সেইবোৰ কৈ লাভ নাই। আৰু মই যদি আছোঁ নাই সুধিলে মানে মই নাই বুলি ক'বা হ'লে দেই। মোৰ কথা চথা পাতি থাকিবলৈ এইবোৰ মন নাই। আৰু মোৰ এইকেইদিন এনেও গাটো অলপ বেয়া হৈ আছে। ডক্টৰে এইকেইদিন কথা চথা পাতিবলৈ অলপমান কমাবলৈ কৈছে। সেইটো কাৰণে মোৰ ৰুমলৈ আহিবলৈ নক'বা হ'লে দেই। হ'ব দিয়ক। ইমান দিনৰ মূৰত মাজনী আহিব, মনটো কিবা ভালো লাগিছে, কিন্তু ভয়ো লাগি আছে নহয়, শাহুমাই কিবা কয় বুলি। সেইটো কাৰণে মাৰ ঘৰখন দুখীয়া হ'লে বৰ বেয়া। উপায় নাই আৰু, কপালতে এনেকৈ লিখি আহিছোঁ যেতিয়া এনেকৈয়ে যাবগৈ। মাজনী, মা, তুমি পালাহি? কেনেকৈ বিচাৰি পালা আমাৰ ঘৰটো? আগতে মই এইফালেদি অহা যোৱা কৰি থকা মানুহ, কেনেকৈ চিনি নাপাম অ'? এইবোৰ কি আনিছানো তুমি? ইমান কষ্ট কৰি এইবোৰ ননাহেঁতেনো হয়? কেলৈ নানিব? তই খাই ভাল পাওঁ নহয় ঢেকীয়া কিবা কিবি এইবোৰ পালেং চালেং লৈ আহিছোঁ। আজি ৰাতি সাঁজ এনেকৈয়ে বনাই খুৱাবি দেই মোক। তই আগতে বনাই খোৱা যদি এতিয়াও পাহৰিব পৰা নাই। সেইটো কাৰণে তোৰলৈকে মই এইবোৰ লৈ আহিছোঁ। তই মোক আজি এসাঁজ ধুনীয়াকৈ বনাই খুৱাবি। মায়েচোন নিজে থাকিম বুলি কৈছে। কি কৰিম বাৰু মই এতিয়া? মাজনী, কি ভাবিছ তই? অঁ মা, মই তোমাক ৰাতিকৈ মাছৰ জোলৰ লগত তোমাক বনাই খুৱাম দেই। হ'ব দে। তই কি ইয়াতে মোক কথা পতাই ৰখাই থৈ দিম বুলি ভাবিছ নে কি? ভিতৰলৈ নিনিয় নি? আৰু বিয়নী ক'ত গ'ল? দেখা নাই যে তেওঁ? মা আছে, তেওঁ ৰুমতে আছে। তেওঁক মই মাতি থৈ আহোঁগৈ। আগতে মোক কিমান ভালছে মাতে, এতিয়া তেওঁ মোক চিনি পায় নে নাপায় মই সুধি চাওঁগৈচোন। মা, নালাগে নেকি মাতিব? তেওঁ মানে গাটো অকণমান বেয়া, তেওঁ ৰেষ্ট লৈছে। পিছতকৈ মাতিবা দিয়া। ঠিক আছে হ'ব দে। ইমান ভাগৰে জোগৰে আহিছোঁ, চাহ অকণমানকে দিবি চাহ। আৰু হেৰি গাখীৰ আনিছোঁ, গাখীৰ চাহ দিবি আকৌ। হ'ব দিয়া, আহা তুমি। অ' মাজনী, বিয়নী যে ইমান পৰলৈকে ৰুমৰ পৰা ওলাই অহা নাই, গা চা বেয়া নি? অঁ মা, মইচোন তোমাক কথানি কৈছিলোঁৱেই, মা ভাগৰ গাটো অলপমান বেয়া, সেইটো কাৰণে ভিতৰতে ৰেষ্ট লৈ আছে। তেতিয়াহ'লে মই মাত খাৰ দি থৈ আহোঁগৈ। এই নেলাগে নেকি? শুই থকা মানুহজনীক এতিয়া আকৌ উঠাই পিনে দিগদাৰ দি নাথাকিবাচোন। ইয়ালৈকে আহিছোঁ, মাত খাৰ দিলে মানে কিবা কথাটো বেয়া নহ'ব নেকি? মই মাতি থৈ আহোঁগৈ। সেই ভগৱান, মায়েচোন মাতিবলৈ গ'লেই, কিবা এটা যদি পটককনে কৈ দিয়ে কি হ'ব বাৰু? সেয়া মা আহিলে নি? এই ৰ'বা, মা আহিলেতো আহিলেই। এই মায়ে আকৌ অথনি ৰাতিপুৱা মা আহিব বুলি কোৱা দেখি নামাতিবলৈ কৈছিলে, ভিতৰতে সোমাই থাকিম বোলে, মা চা আহিলে বোলে মাতি নাথাকিবি সেনেকৈ বুলি কৈছিলে। এতিয়া আকৌ মা আকৌ কৈছে নহয় মাক মাতিবলৈ, কি কৰোঁ বাৰু এতিয়া? একো নহয় দিয়া, মায়ে মাত খাৰ দিব পাৰিব। তুমি কথাটো যেনেকৈ সহজভাৱে লৈ আছা, মায়ে তেনেকৈ সহজভাৱে মোক ল'ব পৰাই নাই আজিলৈকে। তুমি তেনেকৈ ক'লে নহ'ব নহয়। মায়ে যদি কেনেবাকৈ অসন্মান পাইহে কি হ'ব বাৰু? মোৰ মা তেনেকুৱা নহয়ো, মাতিব দিয়া। বাৰু, দেখিলেহে লিখিম ৰ'বা। মা আহক তেতিয়াহে গম পাম। মাতিলেই নে নামাতিলেই নে কথাই শুনানে? হাজাৰে হ'লেও নিজৰ জীয়েকক মাকবিলাকে নিজৰ পুতেক বুলি ভাবে, কিন্তু বোৱাৰীয়েকবিলাকক কেতিয়াও নিজৰ জীয়েক বুলি নাভাবে। হ'ব ৰ'বা, তুমি ইমান ডাইলগ দি নাথাকিবাচোন। যিটো হয় সেইটোৱে কৈছোঁ, তুমি ইয়াত বেয়া পায়ো লাভ নাই। এই চব কেতিয়ানো যায় জানো? ৰুমটোতে সোমাই আমনিও লাগিছে, ওলাইও যাব পৰা নাই, নামাতিবলৈও ক'লোঁ। খাবলৈ পাইছেতো, ক'ত যাব? নিজৰ ঘৰখনত খাবলৈ পায় বা নাপায়, জীয়েকৰ ঘৰলৈ চুচৰি বাগৰি আহিছে। যোৱাৰচোন নামেই লোৱা নাই এতিয়ালৈকে। বিয়নী, আপুনি যে এনেকৈ সোমাই দিলে, বাহিৰত দুৱাৰ এখন আছে নহয়, নক কৰি যে সোমাব লাগে, আপুনি কি পাহৰি গ'ল নি? এটা কথা, আপোনালোকৰ ঘৰত আকৌ দৰ্জাও নাই নহয় চাগে, ক'তনো জানিব সেইষাৰ কথা? বিয়নী, আপুনি বাৰু কি কৈছে এইবোৰ? যি কৈছোঁ ঠিকেই কৈছোঁ। জীয়েকক কেনেকৈ ধনী ঘৰৰ মানুহ এঘৰত ফচাব পাৰোঁ সেইটোহে চালে। ইয়াত আহি কেনেকৈ গালে গালে খাব পাৰোঁ। মই ইয়াৰ পৰা একো খাবলৈও অহা নাই, নিবলৈও অহা নাই, মাত্ৰ মোৰ ছোৱালীজনী ইয়াত কেনেকৈ আছে মই চাবলৈ আহিছোঁ। জানো, আপোনালোকৰ নিচিনা মানুহবোৰ ইয়াত খাবলৈ আহিছে নে চাবলৈ আহিছে? ভিক্ষা কৰি খাওঁতেই জীৱনটো গ'ল, এতিয়া আকৌ ক'বলৈ আহিছে চাবলৈ আহিছোঁ। পিছে আজি ইয়াত থকাথকি ছিষ্টেম নহ'ব হ'লে দেই, সোনকালে ঘৰলৈ যাবগৈ। নাথাকোঁ বাৰু মই, কিন্তু মই মোৰ ছোৱালীজনীকো থাকিবলৈ নিদিওঁ। মই এতিয়াই তাইক লৈ যাম। লাগিলে মই তাইক ভিক্ষা কৰিয়ে খুৱাম, তথাপিও এইখন ঘৰত আৰু মই তাইক ৰাখিব নোৱাৰোঁ। গম পাইছোঁ আৰু তাইও কিমান কষ্টত আছে এইখন ঘৰত। লৈ যাব, আপোনালোকৰ ছোৱালী এনেও মোৰ পচন্দৰ নহয়,
আৰু মই ক'লে মানে ল'ৰাই আকৌ এজনী বিয়া পাতিব। মা তুমি এইবোৰ কি কৈ আছা? এবাৰ ভাবি চাইছানে বাৰু? তই ইয়াত মাত মাতিবলৈ কোনো দৰকাৰ নাই। মই যি কৈ আছোঁ ঠিকেই কৈ আছোঁ আৰু মই ভাবি শুনি কৈ আছোঁ। ঠিক আছে মা, আপুনি যদি তেনেকেই ভাবিছে মই মোৰ মা ঘৰলৈ আজিয়ে যামগৈ। লাগিলে মই তাত যেনেকেই খাওঁ যেনেকেই নাখাওঁ সেইটো মোৰ কথা, কিন্তু আপুনি এবাৰ নিজৰ ল'ৰাক সুধি চাওক তেওঁ আকৌ বিয়া পাতিবনে নাপাতে। তুমি ইমান সেইবোৰ কথাত মাথা মাৰি থাকিবলৈ দৰকাৰ নাই। মোৰ ল'ৰা মই জানো নহয় সি কেনেকুৱা। মা তোমাক মই এনেকুৱা বুলি ভবা নাছিলোঁ। তুমি ইমান অহংকাৰী কেতিয়াৰ পৰা হ'লা? ঠিক আছে, তুমি যদি এক বোৱাৰী বুলি গ্ৰহণেই নকৰা তেতিয়াহ'লে ময়ো আজিৰ পৰা যামগৈ ইয়াৰ পৰা। তই এইবোৰ কি ক'বলৈ আহিছ? অ' বিয়নী কি হ'ল আকৌ? ধৰা বিচনাত থৈ দিয়াচোন। মা উঠিছে? গাটো ভাল পাইছেনে এতিয়া? অঁ এতিয়া অকণমান ভাল পাইছোঁ। মোৰ সেইদিনা কি হৈ গ'ল মই নিজেই গম নাপাওঁ। হ'ব মা, এতিয়া আপুনি আৰু সেইবোৰ কথা ভাবি পেলাই এনেই চিন্তা কৰি নাথাকিব। ই কেনি গ'ল বাবা? ই অকণমান ওলাই গৈছে মা, আহিব আৰু ৰ'ব। বোৱাৰী সেইদিনা মই তহঁতক বহুত বেয়াকৈ কৈ পালোঁ, তহঁতি আৰু মোক বেয়া পাই নাথাকিবি। হ'ব মা, আমি এইবোৰ ধৰি থকা নাই। এনেকৈ যদি মই ধৰি থাকিলোহেঁতেন কথা, আপোনাৰ লগত কাজিয়া লাগি সেইদিনাখনে মই গ'লোগৈহেঁতেন। মা ক'ত গ'ল? মাৰক মাত। মাও ঘৰলৈ গ'লগৈ। মাও গাটো অকণমান ভাল নহয় নহয়। দেউতাও ঘৰত অকলে অকলে ভাত বনাই খাবলৈ বেয়া পাইছে, সেইটো কাৰণে মা গ'লগৈ। হ'ব বাৰু দে, মাৰক খালি বেয়া পাই থাকিবলৈ নকবি। মোক মাফ কৰি দিবি, মই অহংকাৰী হৈ গৈছিলোঁ অ'। হ'ব দিয়ক মা, একো নাই, মই আৰু সেইবোৰ ধৰি থকা নাই নহয়। এইকেইদিন চাগে তহঁতৰ বৰ কষ্ট হৈছে ন? বেমাৰ হ'লে কষ্ট হোৱাটো স্বাভাৱিক কথা, আৰু সেইবোৰ আমি বেয়া পাই থকা নাই। কৰিবই লাগিব দিয়কচোন, আপুনিও মোৰ নিজৰ মা নহয় জানো? মই চাগে তোক বুজি পোৱাত বহুত দেৰি কৰিলোঁ। ইমান ভাল বোৱাৰী এজনী পায়ো মই তোক অত্যাচাৰ কৰিছিলোঁ। তই মোক বেয়া পাই নাথাকিবি আৰু তোৰ মই বহিতে ধৰিছোঁ। মা আপুনি হ'লে তেনেকুৱা কথা কৈ নাথাকিব দেই। হ'ব দিয়ক, যি হ'ল হ'ল আৰু। দেখিছেনে ৰাইজ, ল'ৰাই দুখীয়া ঘৰৰ ছোৱালী বিয়া পাতিছিল, তাকে মই কেনেকুৱা ব্যৱহাৰ কৰিছিলোঁ। আপোনালোকে আৰু মোৰ নিচিনা ব্যৱহাৰ নকৰিব। আৰু যদি আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টি ফেচবুকত চাই আছে তেতিয়াহ'লে শ্বেয়াৰ কৰি লাইক কৰি এটা কমেণ্ট কৰি দিব।